দাঁত চাই লওক মানুহ ফাঁকি দিয়ে গাঁও যিমান মহো চাইছে চব ফাঁকি দিয়ে আমাৰ ফাঁকি দিয়ে নহয় আৰু গাই চাই লওক এইয়া চাওক দাঁত ভাঙাই নাই চাইছেনে ধৰ বুলি কম কেনেকুৱা স্পীডত চাই যায় নেকি দিয়ক 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 মহটো কিমান স্পীড ধৰ বুলি কেনেকুৱা যায় চাই যাওক দিয়ক দিয়ক কওকচোন বাৰু পোৱালি আৰু চাওক ৰাইজ চাওক মই দৌৰিছো মহটোৰ লগে লগে মহটো কিমান স্পীড আছে চাওক আমি দৌৰি পাত্তা পোৱা নাই পুৰা দৌৰে মহটো চাওক বহুত দূৰ গুচি গ'ল চাওক ৰাইজ এয়া মোৰ নাক এৰি দিছো চাওক তো হাই এভৰিৱান আৰবি ব্লগৰ আন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো ৰাইজৰ বিপুল দাবীত তাৰমানে আজি আহিলো ৰাইজে মানে চাম বুলি কৈ আছে যে কমেণ্টত জনাই আছে যে কলম শেখৰ মহটো ভিডিঅ' লাগে কলম শেখৰ মহটো ভিডিঅ' লাগে আৰু এতিয়া আহি আছো কলম শেখৰ ঘৰলৈ আৰু কলম শেখৰ ঘৰ পাইছো আহি তেখেতে ঘাঁহ খুৱাই আছে মহটো দেখা পাইছে এইটো হৈছে কলম শেখৰ মহটো আৰু দেখুৱাই দিছো অলপ ভিতৰলৈ সোমাই গৈ দেখা পাইছে দাদা আপোনাৰ নামটো কওকচোন মোৰ নাম কলম শেখ ন আৰু মহটো চাই লওক গাইজ এইটোৱে মহটো কলম শেখৰ মহটো বৈদ্য মহ হৈ আছে বহুত ডাঙৰ এটা মহ চদাত হৈছে ন দাঁত চাই লওক মানুহ ফাঁকি দিয়ে গাঁও যিমান মহো চাইছে চব ফাঁকি দিয়ে আমাৰ ফাঁকি দিয়ে নহয় আৰু গাইজ চাই লওক এইয়া চাওক দাঁত ভাঙাই নাই চাইছেনে চাইছেনে 6 দাঁত হৈছে গাইজ চাই লওক চাওক 6 দাঁত হৈছে আৰু দাদা মহটো আপুনি এবাৰ ক'ত যুঁজাব এইবাৰ মই পাইছো 12 বজিয়াহে খেল হ'ব ইয়াৰ 12 বজিয়া আমাৰ নালে ভুল বান্ধা হ'ব আহত গৈ মই নাযাওঁ জোৰ নাপাওঁ যেন তাত গাঁও যায় বুঢ়া মহকেইটা এইটো হ'ল 6 মহ হয় হয় আৰু ক'ত যুঁজাইছিলে এইটো বৰংগাই নিছিলো আমাৰ যেতিয়া ফিল্ডত গ'লো ডুম্বো চুম্বো কোনো নিদিলে নিদিলে আৰু কিমান ফাৰ্ষ্ট পাইছে নিছে জালুগুৰি এইটো নিটিকিলে মোৰতো 5 মিনিট 30 ছেকেণ্ড হ'ল গৰু এটা দিলে মোক বুঢ়া মহলত যুঁজাওঁতে যেতিয়া গৰু দিলে মলফাৰ পাতৰ মুখত কৰা বুলি 5-6টা যুঁজ দিছোঁ ইয়ালৈ নিটিকেই মই গৰি দেখা পাই মহ পেলাই দিয়ে হয় আৰু এই মহটো কিমান সময় যুঁজে হাইছ এইটো কুমাইনা মহ হ'লে 30-40 মিনিট যুঁজিবহি ৰোধ নকৰে টিকিলে হ'ল ইয়াৰ লগত টিকিলে হ'ল আৰু মহটো আপুনি কিমানত কিনি আনিছিলে এয়া যোৰা আনিছিলো 3,60,000 ইয়াৰ লগতো 2.5 লাখ বেচিলো 2.5 লাখ বেচিলে এইবছৰ নে যোৱা বছৰ যুঁজৰ পিছত বেচো আকৌ এইটো বেচা পৰিকল্পনা আছে নেকি এইটো বেচিবা পৰিকল্পনা আছে এতিয়া গ্ৰাহক এটা আহিছিল ৰং তুলিবে হয় 3.5 লাখ দি গ'ল 3.5 লাখ দি আছে আপুনি কিমান পালে বিক্ৰী কৰিব মই 4 মান ধৰিছো 4 লাখ হয় এই ডেকা বস্তু পইচা নেহেৰাই আগৰ 2-3 বছৰ যুঁজাব পাৰিব আৰু কি পাৰ্টি আহিছে নে বাৰু পাৰ্টি আহি আছে এতিয়া মুৰ্গা মহকেইটা বুঢ়া পচন্দ নকৰে কিমান দি আছে পাৰ্টি 3.5 লাখ 3,20,000 এনেকুৱা দাম হৈ আছে আপুনি 4 লাখ পালে দিব 4 লাখ পালে অংকটো কৰিছো আৰু গাই চাই লওক মহটো আৰু তেনে সৰু মহ 6 দাঁত হৈছে আৰু দাঁত দেখুৱাই দিছে বহুত ধুনীয়া মহ বহুত বিশ্বাসী চাওক ৰাইজ কিমান বিশ্বাসত তেখেতে এইটো কাম কৰিব পাৰে চাই লওক বহুত বিশ্বাস আছে তেখেতৰ ওপৰত মহটো আৰু চাওক শান্ত সুস্থ দুডাল নাকিয়ে ভুল বান্ধা ৰাখিব পৰা নাই সেইটো ভিডিঅ' দেখা পালে গম পালে নেকি নাই আমি যুঁজত গৈছো আমি দেখা পাইছো বাৰু এবাৰ যাম আমি 2025ত যদি আপোনাৰ হাতত থাকে মহটো আৰু শিঙত যে আপুনি বান্ধি দিছে কিহৰ কাৰণে মাটি শিঙাত দিলে 3টা মানুহ ৰাখিবা নংটানি মাটি শিঙা এতিয়া লৈ থাকে এইকাৰণে বান্ধি থৈছো বেলেট হৈ আছে আৰু শিং গাই চাওক শিং কেনেকুৱা একদম প্ৰকাণ্ড শিং হৈ আছে প্ৰকাণ্ড শিং চাওক ৰাইজ প্ৰকাণ্ড শিং আৰু যোনে তোনে ইয়াৰ লগত টক্কৰ দিব নোৱাৰিব ন ৰহম চাহ মতো বুঢ়া হ'ল তাৰ সি ক'ত দিলে যোৱা বছৰ মই ধৰিছিলো তাৰ দিলে মোৰটো লগত মৰিগাঁও চেম্পিয়ন এই বছৰ গ'লে দিব পাৰিম অহা বছৰ দিব পাৰিম আগতে দিয়া নাছিলে আগতে পোৱালি মোক কেনেকুৱা দিব বয়স হোৱা নাই 4 দাঁত চাইছিল যুঁজাওঁতে মই এইবাৰ 6 দাঁত হৈছে দাঁতো দিলে চেম্পিয়ন মই যোৱা পাৰিম টেনশ্যন নাই আৰু মহটো এতিয়া গৰুলীয়া হোৱাই নাই আন্দাত হলেহে গৰুলীয়া হ'ব 2 বছৰ লাগিব চাওক চাৰিফালে এপাক ঘূৰাই দিছো মহটো দৌৰটো চাই যায় নেকি
হা মহটো ধৰ বুলি কওঁ কেনেকুৱা স্পীডত চাই যায় নেকি দিয়ক 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 মহটো কিমান স্পীড ধৰ বুলি কেনেকুৱা যায় চাই যাওক দিয়ক দিয়ক কওকচোন বাৰু পোৱালি ধৰ এৰি নিদিবি ধৰ আৰু এই চাওক ৰাইজ চাওক মই দৌৰিছো মহটোৰ লগে লগে মহটো কিমান স্পীড আছে চাওক আমি দৌৰি পাত্তা পোৱা নাই পুৰা দৌৰে মহটো চাওক আৰু পুৰা দৌৰিছে মহটো বহুত দূৰ গুচি গ'ল চাওক ৰাইজ মহটো একদম ক্লিয়াৰ হয় হয় এয়া মোৰ নাক এৰি দিছো চাই আঙুলি সোমাই দিছো সেয়া যাহাতে বস্তু মই নাৰাখো বেলেগৰ মহ হলে নাই এই চাক পোৱালিটো নাক ধৰিব ধৰ চাওক নাকত ধৰিছে চাওক কি ধুনীয়াকে ধৰিছে পোৱালিটোৱে নাকত একো নকয় পুৰা শান্ত শিষ্ট এটা মহ আৰু নাকিও লগাই দিছে চাওক মোৰ সোমানো ধুনীয়াকে লৈ যদি আহিব